নমস্কাৰ স্বাগতম আন এটা ভিডিঅ'লৈ আজি আমি ঢেকীয়াখোৱা নামঘৰ গৈ আছোঁ আৰু সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু এই নামঘৰ ভাগ যোৰহাটত অৱস্থিত আমি এনেকৈ প্ৰথম তোৰণখন পাৰ হৈ আগবাঢ়ি গ'লোঁ আৰু এনেকৈ যাওঁতে ৰাস্তাত মনোৰম দৃশ্য য'ত মানে ফাগুনৰ মাহৰ ফুলবোৰে কি ধৰণে ৰঙীন পৃথিৱী সৃষ্টি কৰিছে এয়া বগেনভিলিয়া ফুল যাক আমি কাগজ ফুল বুলি কওঁ সৰুৰে পৰাই আৰু চাওকচোন সঁচাকেই কিমান ধুনীয়া লাগিছে আৰু এনেকৈ আহি আমি মুখ্য দুৱাৰত উপস্থিত হৈছোঁহি আৰু বাকী কামসমূহ কৰি ল'লোঁ শৰাইভাগ লৈ ল'লোঁ আৰু এনেকেই চাওকচোন কিমান ডাঙৰ তোৰণখন আৰু এনেকৈ আগবাঢ়ি গ'লোঁ এয়া নামঘৰ ভাগ নামঘৰতে ঢেকীয়া ফুল ভাগ ৰখা হৈছিলে আৰু এয়া এটা মানে প্ৰচলন আছে ঢেকীয়া ফুল দেখা নাপায় গতিকে ইয়াত যেতিয়া আছিলে তেতিয়া দেখা গৈছিলে তাক ৰখা হৈছে খুব ভালদৰে আৰু শৰাইভাগ এনেকৈ আছিলে আৰু আমাৰ চাৰিওফালৰ যিটো পৰিৱেশ সেইটো পৰিৱেশটো খুব সুন্দৰ আছিলে আহল বহল এক পৰিৱেশ আৰু শান্তিৰে ভৰপূৰ এক পৰিৱেশ মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ খুবেই ভাল লাগিলে আৰু ওচৰতে এটা পুখুৰী আছিলে য'ত কাছ মাছ অন্যান্য জীৱ জন্তুৱে ভৰি আছিলে আৰু এক সুন্দৰ পৰিৱেশ আৰু এনেকৈ আমি উপভোগ কৰিলোঁ নামঘৰৰ এক যাত্ৰা